अंजाम दे कुछ नाम दे इस गीत को पहचान खाम खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया. Hey guys, good morning and welcome back to my YouTube channel. So hey guys, good morning and welcome back to my YouTube channel. So guys, tak আমি চাৰিজন গৈ আছো কাকচাং অকমান ফুৰি আহো বতৰটো আজি খুবেই ভাল চাব পাৰে ইফালে সব ৰেডি যাবলৈ NS দুখন লৈ আহিছো 125cc দুখনে তো গাইছ আজি ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ চাই থাকক জেগাত আমি সোমাম কাকচাং আৰু আপোনাৰ কি আছিলে বাবাদাম তো দু জেগাত সোমাম আমি বৰ্তমান ওচৰতে প্ৰায় মাটিগোলা বাগানত আছোঁ বৰ্তমান তো গাইছ চাই থাকক অকণ স্কিপ নকৰাকৈ ভিডিঅ'টো কিমান ভৰাবা সেয়া আমাৰ ৰাইডাৰ ডাৱে তেল ভৰা আছে 400 টকাৰ আমি ৰখি আছো তাৰ নেক্সট আমাৰ আছে গাইছ 400 টকাৰ পেট্ৰল ভৰাইছো আৰু ৰেটটো সিদিনা 96 হৈ আছিলে আজি 97 আজি বতৰটো খুবেই ভাল মানে ৱেডাৰটো খুবেই ভাল ইফালে ট্ৰেইনটো আছে নেকি তলেদি আজি বতৰটো খুব ভাল গৈ ভাল লাগিব ৰাইডটো মজা লাগিব টাইমটো বেছি হোৱা নাই 8:10 হৈছে তো গাইছ চাই থাকক ভিডিঅ'টো তো বহুত দিনৰ পৰা ধৰি আমি কল্পনা এটা কৰি আছিলোঁ যে আমি প্লেনিং এটা কৰি আছিলোঁ যে কাকচাং যাম বুলি আৰু বাবাথান সোমাম বুলি এইফালে আমাৰ দ্বীপ আছে আৰু বইল আছে আৰু আৰডাও আছে তো আমি এতিয়া যাবলৈ ওলাই আছো গাইছ নে কি কোৱা বহুত দিনৰ পৰিকল্পনা আজি পূৰণ হ'ব যেন লাগিছে তো চাই থাকিব দীপ ব্লগছ আৰু তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কণ্টিনিউ চাই থাকিব मैं खाम खा चला चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया এটা খানা খাবলৈ ওলাইছে তো চাইজনে নামিছো আৰু এইখন হোটেলতে খাম মা লক্ষ্মী হোটেল যদি ৰাতিপুৱা গৰম বস্তু খাওঁ বুলি ভাবিলে হস্পিটেলৰ ওচৰত আছো তাকে ফ্ৰেছ পাব একদম মা লক্ষ্মী হোটেল আমি গৈ আছো এই হোটেলখনৰ ভিতৰত ফ্ৰেছ বিচাৰি যিটো কৈছিলোঁ ৰাতিপুৱাই ফ্ৰেছ পাম বুলি কিন্তু চব এইবিলাক মিছা হ'ল একো নাই এতিয়া বনোৱা নাই মানে বনাবই চব্জি তব্জি হৈ আছে ৰুটি বনোৱা নাই বুলি তো আমি এতিয়া চাহ খাম ন এনেই পৰঠা খাম বুলি ক'লে পাৰিব খাব কিন্তু আমি নাখাওঁ মানে গেছৰ কাৰণে লং টাৰ্ণিং কৰি আছোঁ তাকে তো এতিয়া আমি চাহ খাম এইখন হোটেলতে এটা খাব যাওঁ তেতিয়া একদম বহাৰত খাওঁ এইটো চাইডে যাম
গাইজ বৰ্তমান পুৰা বাংলা পাৰ হৈছোঁ চাওক বৰষুণ পৰিছে মানে ৰেইনকোট লগাই লওঁ বুলি ভাবিছোঁ কি হয় তো বৰষুণটো ষ্টাৰ্ট হৈ গ'ল নহ'লে এনেই ৱেডাৰটো ভালেই আছিলে চাওক ৰেইনকোট উলিয়াই আছে বৰষুণ আহি গ'ল নহ'লে ৱেডাৰটো একদম মস্ত আছিলে বৰষুণ নিদিয়ালৈ গৈ ভাল লাগিলে হয় এতিয়া তো গাইজ বৰষুণৰ মাজে মাজে এনেকৈ আহি আছোঁ আমি তো গাইজ ফাইনেলি বাবাটান পালোহি তো বৰষুণ দিয়াৰ কাৰণে অকণমান ইয়াতে ৰখি দিলোঁ এফালে চাওক ইয়াত অকণমান উঠি কি আছে কি নাই জেগাবিলাক চাই লওঁ চাই পেলাই ইয়াত সোমাই আকৌ চিধা আপোনাৰ কাকচাং তো গাইজ দেওপৰবাত বৰ্তমান পাই গ'লোহি বৰষুণৰ কাৰণে অকণমান ৰখি দিলোঁ মানে ৰেইনকোট লগাই আহিব লগা হ'ল ৰাতিপুৱা 7:30টাতে ওলাই আহিছিলোঁ বৰ্তমান 10টা বাজি গ'ল আমাৰ নুমলীগড় পাওঁতেই মানে ৰাস্তাত বৰষুণ পালে সেইটো কাৰণে লাহে লাহে আহিব লগা হ'ল যিহেতু স্পীডটো ইমান আহিব পৰা নাই বাইকত তো এতিয়া ইয়াত উঠি চাই লওঁ তো গাইজ অকণমান উঠিছোঁৱে চাওক সেইটো পূৰা ভাগৰি গৈছোঁ মানে বহুদিন উঠা নাইতো এনেকৈ পাহাৰত উঠিছোঁ কিন্তু এনেকৈ ওপৰলৈ উঠা নাই আৰু বহুত দিনৰ মূৰত আজি আহিছোঁ ইয়ালৈ মানে সৰুতে আহিছিলোঁ কিন্তু আকৌ আজি সোমাই চাই যাওঁ লগতে আপোনালোককো দেখাই যাওঁ ইয়াত আহি দেখিলোঁ ষ্টিং কোনোবাই খাই এনেকৈ পেলাই থৈ গৈছে ছাইডত এনেকৈ শিলৰ মূৰ্তি কাষতে এইবিলাক একচুৱেলি কৰিব নালাগে এই জেগাডোখৰ বিষয়ে জানিবলৈ হ'লে আমাক এজন গাইডৰ প্ৰয়োজন হৈছিল হয়তো আজি নাই চাগে দেওবাৰ হোৱাৰ পৰা আগত আছে না গম নাপাওঁ কিন্তু এজন যদি ভাল গাইড হোৱাহেঁতেন মানে ইতিহাসটো জনাই দিবৰ কাৰণে মানে আপোনাৰ প্ৰথম পুৰণি বাবা থানখন ইয়াতে আছিলে বাবা থান নিয়াই পেলাই পুৰণিকলে তাক স্থাপন কৰি ল'লে তাৰপিছত আমাৰ পুৰাতত্ব বিভাগে ধৰক আপোনাৰ এই জেগাটো আমি হেৰি কৰিলোঁ মানে ধৰি লওক পুৰণা মন্দিৰটো ইয়াতে আছিলে ইয়াতে আছিলে হয় এনেই মানুহে কয় জৰাচন ৰজাৰ আপোনাৰ মন্দিৰ আছিলে আচলতে আমি এনে এটা কছাৰী ৰাজ্য বুলি জানো আৰু যদি এই আমাৰ নুমলীগড় দেৱ পৰ্বতৰ পৰা আপোনাৰ মেৰাপানী কাছমাৰী ডিমাপুৰলৈকে এইখিনি জড়িত হেৰি আছে ইয়াৰ বস্তু মানে ধৰ শিলৰ কিছুমান বস্তু আমি পাইছোঁ এইবিলাক আপোনাৰ মেৰাপানীত পাইছোঁ ধৰ কাছমাৰী তাৰপৰা টেঙানীত পাইছোঁ ডিমাপুৰত পাইছোঁ তাৰ ইফালে আপোনাৰ যিবিলাক আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ সৈতে এইডোখৰত পাইছোঁ আপোনাৰ শিৱসাগৰ এইবিলাক আপোনাৰ ইটাৰে বনোৱা ইয়াত আপুনি যিমানখিনি পাইছে শিলৰে বস্তু গাইজ সেইটোৱে দাদাজনে ক'লে ইয়াৰ বিষয়ে কেনেকৈ কি হৈছিল মানে একচুৱেলি বাবাটান যিটো মন্দিৰ এতিয়া আমি ধৰি লওক মন্দিৰলৈ গৈ আছোঁ তেতিয়াৰ যুগতে মানে মন্দিৰটো ইয়াত আছিল তো ইয়াৰ পৰা তাৰ ৰিচেণ্টলি তালৈ বনোৱাই নিয়া হৈছে ৰিচেণ্টলি মানে হ'ল কিমান বছৰ হ'ল সঠিককৈ ময়ো নাজানো কিন্তু পুৰণাতে ইয়াতে আছিল মানে যিবিলাক আপোনালোকে শিলৰ মূৰ্তি দেখিলে সেইবিলাক তেতিয়া দিনৰ মন্দিৰৰ মূৰ্তি মানে ভাগি গ'ল এতিয়া সম্পূৰ্ণ চলো তো গাইজ বাবাথানৰ পৰা ওলাই মেলি আমি এতিয়া বৰ্তমান কাকচাং পিনে গৈ আছোঁ मैं खा चला और बढ़ता गया तुम्हारी राह में साथ सांस लेता गया
গাইজ ফাইনেলি পালোহি আৰু আমি এই কাকচাং। তো এইফালে অকণমান আগতেই বাইক ৰাখি আহিছোঁ, এতিয়া আগলৈকে যাবলৈ নিদিয়ে মানে বাইক। Hey guys, waterfall.